সকলোকে নমস্কাৰ জনাই মই অন্য এটি নতুন ভিডিঅ' বনাইছোঁ আজি। এয়া বহুত কাপোৰ এনেকৈ ৰেডি কৰি থৈছোঁ। এইবোৰ হ'ল আমাৰ দাদাৰ অহা 19 তাৰিখে জোৰোণ এপ্ৰিলৰ। গতিকে আমি এতিয়া জোৰোণৰ কাপোৰবোৰ এযোৰ এযোৰকৈ এনেকৈ ট্ৰলিত ভৰাব লাগিব কইনাৰ কাৰণে। এনেকৈ আমি ৰেডি কৰি লৈছোঁ প্ৰত্যেকযোৰ কাপোৰ। এয়া প্ৰায়বোৰ কাম হৈছে। এতিয়া এই ফুলবোৰ ইয়াৰ পেকেটত দিব লাগিব। তাৰপাছতে আমাৰ কাপোৰবোৰ আজি ৰেডি হ'ব, যিহেতু আমাৰ হাতত সময় নাই। অহা দেওবাৰলৈ মানে 19 এপ্ৰিলত যিহেতু দাদাৰ জোৰোণ, সেয়ে এই কাপোৰবোৰ এতিয়া আমি ট্ৰলিত ভৰাম।